নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এয়া দেখা পাইছেনে আপোনালোকে হাঁহ মাংস কাটি আছে আমি মানে আমাৰ হাজবেণ্ডৰ অৰিজিনেল গাঁৱলৈ গৈছিলো আৰু হেফালে কাটি থকা জন হৈছে আমাৰ হাহুমাৰ ভাইক সৰু ভাইকটো হয় আমাক হাঁহ মাংস খুৱাইছিলে তাৰে ভিডিঅ' অকন বনাইছিলো সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো হেফালে আকৌ হাঁহ মাংসখিনি অলপ ভাজি কৰি আছে আলুৰ লগত শুকান ফ্ৰাই আৰু হেফালে ভন্ডি আৰু মোৰ হাজবেণ্ডে বনাই আছে তাৰ লগত হেনো আপং খাব বোলে আৰু বেলেগে সবজি বনাইছে বাৰু ওপৰত বনাই আছে লগতে ময়ো অলপ চলপকে হেল্প কৰি আছো আৰু তিনটাই মিলি পিনি বনাইছো খাবলৈ ভালে হৈছিলে বাৰু আৰু হিমতৰ ঘৰখন অলপ দেখুৱাই দিছো আৰু আপোনালোকক হাঁহ মাংস ইয়া বাহি আছে এফালে আপং আপং আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব গাইজ বাই বাই